নমস্কাৰ সকলোকে বিহুৰ শুভেচ্ছা জনালো। এতিয়া আমি জানো আহক বিহুনো ক'ৰ পৰা আহিল আৰু আমি বিহু অতীততে আমাৰ পূৰ্বপুৰুষসকলে কেনেকৈ বিহু অনুষ্ঠিত কৰিছিলে। বিহু আচলতে অসমৰ পূব প্ৰান্তত অৱস্থিত দিকাৰবাসিনী মন্দিৰ বা কেঁচাই খাইটি গোসানীৰ মন্দিৰ বা কলিমতী মন্দিৰ বুলিও কয়, সেই মন্দিৰ ভাগৰ পৰাই আধুনিক বিহুৰ উৎপত্তি হৈছিল। সন্মানীয় চুতীয়া সাম্ৰাজ্যৰ অধীনত সেই মন্দিৰ ভাগ আছিল আৰু সন্মানীয় চুতীয়াসকলেই সেই মন্দিৰ ভাগ পৰিচালনা কৰিছিল। বিহু আচলতে আৰম্ভ হয় চ'ত মাহত। চ'ত মাহত সকলোৱে মন্দিৰত বিভিন্ন ধৰণে তাত পূজা অৰ্চনা কৰি পেলাই বিহু তাত মাৰিবলৈ আৰম্ভ কৰে আৰু সেই বিহু পৰিৱেশন কৰিছিলে ৰাতি, আৰু সেইকাৰণে সেই বিহুক তেতিয়া ৰাতি বিহু বুলি কোৱা হয়। তাৰ পিছত উৰুকা হয়। উৰুকা মানে এইটো এটা শদিয়া কছাৰী শব্দ। সেই শব্দটোৰ অৰ্থটো হৈছে শেষ কৰা, টু এণ্ড মানে শেষ কৰা। চ'তৰ একেবাৰে শেষৰ দিনাখন তাত সেই কলিমতী মন্দিৰত বিভিন্ন পূজা অৰ্চনা কৰি বলিও দিছিলে। তাত জীৱ জন্তুটো বলি দিয়েই, কোৱা শুনা মতে নৰবলিও দিছিলে, কিন্তু তাৰ কোনো প্ৰামাণিক তথ্য হয়তো দিব পৰা নাই। বাৰু যি নহওক, চ'তৰ শেষৰ দিনাখন তাত দেৱীৰ কাদ্যৰ ৰণচণ্ডী মূৰ্তি ধৰি পেলাই দেৱী যেন দেৱী আকাশৰ পৰা নামি আহে, তেনেকুৱা এটা প্ৰকাশভংগীৰে সকলোৰে বিহু নৃত্য তাত প্ৰদৰ্শন কৰে। আৰু কোৱা হয় কলিমতী দেৱী মানে দিক্কাৰবাসিনী দেৱী নামি আহে। তেখেত হৈছে চুতীয়াসকলৰ দেৱী। তেওঁ নামি অহা বুলি ধৰা হয় মৰ্ত্যলে, আৰু তেওঁ মৰ্ত্যলে নামি অহাৰ পিছৰ দিনাখন গৰু বিহু আৰম্ভ হয়। আৰু তাৰ পিছত বিভিন্ন বিহুৱানসকলে ঘৰে ঘৰে বিহু প্ৰদৰ্শন কৰে, আৰু তাকে আমি আজি হুঁচৰি বুলি কওঁ। আৰু সেই হুঁচৰি কালক্ৰমত ৰূপান্তৰিত হৈ শংকৰদেৱৰ আৱিৰ্ভাৱৰ পিছৰ পৰা মন্দিৰৰ পৰিৱৰ্তে নামঘৰৰ পৰাও আৰম্ভ হয়। বিহু থুলমূল কাহিনী সিমানেই। আৰু তাৰে এটা অংশ এতিয়া যেনেকৈ ফাট বিহু পাতে পূৰ্বৰ লখিমপুৰ জিলাত, সেই ঢকুৱাখানাৰ ফাট বিহু তাৰ পৰা অহা এটা অংশ। ফাট বিহুৰ ওপৰত মই বৰ বহল ব্যাখ্যা এতিয়া কৰিবলৈ নাযাওঁ। আৰু মালিনী থানো তেওঁলোকৰে এখন থান। চুতীয়াসকলৰ এটা অংশ হৈছে মালিনী থান পূৰ্বৰ অবিভক্ত লখিমপুৰ জিলাত। বিহু অসমৰ পূব প্ৰান্তত দিক্কাৰবাসিনী মন্দিৰৰ পৰাই সন্মানীয় চুতীয়া জাতিৰ দ্বাৰাই প্ৰথমতে বিহু আৰম্ভ হৈছিলে, আৰু তাৰ পিছত সেই বিহুকে আহোমসকলে প্ৰসাৰ কৰিলে আৰু ৰাজকীয় মৰ্যাদা দিলে। তাৰ পিছত শংকৰদেৱৰ আৱিৰ্ভাৱৰ সময়ত বিহুত নতুন নতুন শব্দৰ হৰিনামৰ হিন্দু দেৱ দেৱতাৰ শব্দ কিছুমান সংযোজন হ'ল আৰু বিহু শালীন হৈ আহিল। কাৰণ বিহু অশালীন বুলি এসময়ত ভট্টাচাৰ্যদেৱে ব্ৰিটিছলে পত্ৰ লিখিছিলে বিহু বন্ধ কৰিব লাগে বুলি, আৰু তাত কমলাকান্ত ভট্টাচাৰ্যহঁতে সমৰ্থন জনাইছিলে, কিন্তু ৰূপকোঁৱৰে তাক বিৰোধিতা কৰিছিলে, বিহু পাতিব লাগে বুলি কৈছিলে। সেয়াও এক বেলেগ কাহিনী। যি নহওক, বিহুৰ স্ৰষ্টা পূৰ্বৰ চুতীয়া সাম্ৰাজ্য, দিক্কাৰবাসিনী মন্দিৰৰ সকলো কৰ্মকৰ্তাক আমি ইয়াৰ পৰাই, তেওঁলোকৰ পূৰ্বপুৰুষসকলক ইয়াৰ পৰাই আমি শৰণ জনাইছো, আৰু আহোম স্বৰ্গদেৱকো ধন্যবাদ জনাইছো বিহুক ৰাজকীয় মৰ্যাদা দিয়াৰ কাৰণে। ইয়াৰ বিতংকে লিখা আছে আমাৰ কিতাপ ভাওনা এণ্ড আছামিজ ছ'চাইটি, পেজ নাম্বাৰ 120। ইয়াত বিহুৰ সকলো তথ্য সম্বলিত আছে। কোনোবাই মন গ'লে পঢ়িব পাৰিব। ৰঙালী সুন্দৰ হওক সকলোৰে। ধন্যবাদ। জয় গুৰু শংকৰ কৃষ্ণ।